নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা সোনকালে উঠি আজি অকণমান নিজকে সাজি কাচি এফালে যাবলৈ ওলাইছোঁ। ভিডিঅ'টো মানে বহুত স্পীডত কৰিছোঁ, কি কাৰণে যাবলৈ দেৰি হৈছে। কেনেকুৱা লাগে ভিডিঅ'টো চাই ক'ব। আহকচোন আগলৈ চাই যাওক। ধুনীয়া কাপোৰযোৰ পিন্ধি আহিছে। আমি টমটমৰ পৰা নামি পেলাই আকৌ চাবমুখৰ লাইনত গাড়ী বচিছোঁ। আইতা হাঁহি এটা মাৰি দিয়কচোন। মামাহঁতৰ ঘৰত সকাম, আজি সকামৰ দিনটো। দেৱীৰ কাৰণে লৈছোঁ, এইটো চোৱাচোন। আমি ক'লৈ যাম আজি? চাপৰমুখৰ পৰা ক'লৈ যাম? গছপাত কি আছে আজি? আলহী খাব যাম। আৰু কি আছে? আৰু কাক চাবলৈ যাব সেইটো কওক। ডাঙৰ মামাৰ ছোৱালী হৈছে, আগতে ল'ৰা এটা আছিলে, আজি আকৌ এইবাৰ ছোৱালী এজনী হৈছে। ছোৱালীজনী চাবলৈ আমি আইতা আৰু মই গৈ আছোঁ গছপাৰালৈ টেম্পুত। ভালকে চাওকচোন। ভালকে চাওক। মামা আজি আমাৰ আগত ক'বহে, মই মানে মামা পুৰা ফূৰ্তি লাগি আছে। ফূৰ্তি কি কাৰণে লাগি আছে আজি মামাক ক'ব। মানে মনত কি আছে কৈ দিয়ক, কিয় ফূৰ্তি লাগি আছে বুলি মই কথাষাৰ ক'লো। কম মানে কি আৰু, গোসানী ছোৱালী এজনী জন্ম হৈছে। মোৰ ভাগিনতে খবৰ ল'বলৈ আহিছিলে। ছোৱালীজনী হোৱা আজি 11 দিন কমপ্লিট হ'ল। বহুত খুচি আহিল। ভাগিন, মা সকলো পৰিয়াল আহিছে চাবলৈ। আমাৰ পৰিয়ালত এইজনী প্ৰথম মোৰ ছোৱালী, সকলো কেইজনৰ ল'ৰাই। তাকে আহিল ভাগিনত খবৰ ল'বলৈ। ভাল পাইছোঁ, ভাল লাগিছে। তাকে ভাগিনজনী এটা নতুনকৈ চেনেল খুলিছে, আপোনালোকে যাতে সকলোৱে ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰি দিব। গম পাইছে, মই কালি আইতাৰ সৈতে ফুৰিবলৈ গৈছিলোঁ ডাঙৰ মামাৰ ঘৰত। মানে ক'বলৈ গ'লে মোমা শহু হয়, মোৰ হাজবেণ্ডৰ ডাঙৰ মামাকৰ ছোৱালী হৈছিলে। আমি আইতা আৰু মই খবৰ ল'বলৈ গৈছিলোঁ। তাৰপাছত আহি মই ভিডিঅ' দিব নোৱাৰিলোঁ, কাৰণ আমি গৈ পোৱাও দেৰি হ'ল আৰু তাৰ পৰা আহিব নোৱাৰিলোঁ। আমি ৰিটাৰ্ণ হোৱাৰ কথা আছিলে, আমি ৰিটাৰ্ণ হ'ব নোৱাৰিলোঁ যিহেতু। আৰু বেলেগৰ ঘৰত ভালো নালাগে তেনেকৈ মোবাইলৰ লগত কাম কৰি থাকিবলৈ। সেইকাৰণে মই ভিডিঅ' নিদিলোঁ। এতিয়া ভিডিঅ'ৰ শেষত মই যিহেতু কৈছিলোঁৱেই প্ৰতিদিনে মই 10টাকৈ কুৱেশ্যন দিম বুলি, আজিও ভিডিঅ'ৰ শেষত মই কুৱেশ্যন 10টা ক'বলৈ লৈছোঁ। চাওকচোন সকলোৱে। মই ফাৰ্ষ্ট কুৱেশ্যনটো ক'বলৈ লৈছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো বুলি নহয়, মই 5টা কুৱেশ্যন ব্ৰহ্মপুত্ৰ দলঙৰ ওপৰত দিবলৈ মানে চেষ্টা কৰিছোঁ। চাওকচোন আহক। ভূপেন হাজৰিকাৰ সেতু
ধলাশদিয়াৰ ওপৰত হৈছিলে। ব্ৰহ্মপুত্ৰৰ ওপৰত পঞ্চমখন দলঙৰ নাম হৈছিলে, মানে 5 নম্বৰ কুৱেশ্যনটো মই কৈ আছোঁ এতিয়া। বগীবিল ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাৰ মাজত হৈছিলে। 6 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কলাখাৰ। 6 নম্বৰ কুৱেশ্যনটো হৈছে অসমত ৰাসায়নিক সাৰ মানে ক'ত হৈছিলে, বাঘ ক'ত আছে সেইটো ক'বলৈ গৈছোঁ। ডিব্ৰুগড় জিলাৰ নামৰূপত আছে। অসমৰ চাহ গৱেষণাটো ক'ত আছে, যোৰহাট জিলাৰ আছে। যোৰহাট জিলাৰ পুতুলাইত আছে দেই। তাৰকাগৃহ ক'ত আছে, যোৰহাট আৰু তাৰকাগৃহ ক'ত আছে, গুৱাহাটী আৰু যোৰহাটত আছে। এইকেইটাই আছিলে আজিৰ দিনটোৰ কুৱেশ্যন আৰু এনচাৰ। সকলোৱে চাই ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই। বন্ধুসকল, গম পাইছে মই কালি আইতাৰ সৈতে ফুৰিবলৈ গৈছিলোঁ ডাঙৰ মামাৰ ঘৰত। মানে ক'বলৈ গ'লে মোমা শহু হয়, মোৰ হাজবেণ্ডৰ ডাঙৰ মামাকৰ ছোৱালী হৈছিলে। আমি আইতা আৰু মই খবৰ ল'বলৈ গৈছিলোঁ। তাৰপাছত আহি মই ভিডিঅ' দিব নোৱাৰিলোঁ, কাৰণ আমি গৈ পোৱাও দেৰি হ'ল আৰু তাৰ পৰা আহিব নোৱাৰিলোঁ। আমি ৰিটাৰ্ণ হোৱাৰ কথা আছিলে, আমি ৰিটাৰ্ণ হ'ব নোৱাৰিলোঁ যিহেতু, আৰু বেলেগৰ ঘৰত ভালো নালাগে তেনেকৈ মোবাইলৰ লগত কাম কৰি থাকিবলৈ। সেইকাৰণে মই ভিডিঅ' নিদিলোঁ। এতিয়া ভিডিঅ'ৰ শেষত মই যিহেতু কৈছিলোঁৱেই প্ৰতিদিনে মই 10টাকৈ কুৱেশ্যন দিম বুলি, আজিও ভিডিঅ'ৰ শেষত মই কুৱেশ্যন 10টা ক'বলৈ লৈছোঁ। চাওকচোন সকলোৱে। মই ফাৰ্ষ্ট কুৱেশ্যনটো ক'বলৈ লৈছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো বুলি নহয়, মই 5টা কুৱেশ্যন ব্ৰহ্মপুত্ৰ দলঙৰ ওপৰত দিবলৈ মানে চেষ্টা কৰিছোঁ। চাওকচোন, আহক। ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰা প্ৰথমখন দলঙৰ নাম কি আছিলে জানেনে আপোনালোকে? নিশ্চয় জানে, বহুতেই নাজানে। তাৰ ভিতৰত নাজানাসকলৰ বাবে মই ভিডিঅ'টো আগবঢ়াইছোঁ। শৰাইঘাট দলং। আৰু ক'ত মানে হৈছিলে, গুৱাহাটী আৰু আমিনগাঁৱত হৈছিলে। ছেকেণ্ডখন মানে হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰা দ্বিতীয়খন দলঙৰ নাম হৈছিলে কি, কলীয়াভোমোৰা দলং। আৰু সেইখন হৈছিল শিলঘাট আৰু তেজপুৰৰ মাজত হৈছিলে সেইখন স্থাপন। 3 নম্বৰৰ কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন কৰা তৃতীয়খন দলঙৰ নাম কি? নাৰায়ণ সেতু আৰু যোগীৰত্নৰ ওপৰত হৈছিলে। যোগীগোপা আৰু পঞ্চৰত্নৰ মাজত হৈছিলে এইকেইখন। তৃতীয়খন নহয়, এইটো 4 নম্বৰ 4 নম্বৰ কুৱেশ্যন হয়। 4খন ব্ৰহ্মপুত্ৰৰ ওপৰত 4খন দলং কোনখনৰ কুৱেশ্যনটো ক'বলৈ গৈছিলোঁ মই। তাৰ এনচাৰটো হ'ব ভূপেন হাজৰিকাৰ সেতু ধলাশদিয়াৰ ওপৰত হৈছিলে। ব্ৰহ্মপুত্ৰৰ ওপৰত পঞ্চমখন দলঙৰ নাম হৈছিলে, মানে 5 নম্বৰ কুৱেশ্যনটো মই কৈ আছোঁ এতিয়া। বগীবিল ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলাৰ মাজত হৈছিলে। 6 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কলাখাৰ। 6 নম্বৰ কুৱেশ্যনটো হৈছে অসমত ৰাসায়নিক সাৰ মানে ক'ত হৈছিলে, বাঘ ক'ত আছে সেইটো ক'বলৈ গৈছোঁ। ডিব্ৰুগড় জিলাৰ নামৰূপত আছে। অসমৰ চাহ গৱেষণাটো ক'ত আছে, যোৰহাট জিলাৰ আছে। যোৰহাট জিলাৰ পুতুলাইত আছে দেই। তাৰকাগৃহ ক'ত আছে, যোৰহাট আৰু তাৰকাগৃহ ক'ত আছে, গুৱাহাটী আৰু যোৰহাটত আছে। তাৰকাগৃহ ক'ত আছে, গুৱাহাটী আৰু যোৰহাটত আছে। অসমৰ ক'ত কাঁহ আৰু পিতলৰ বাচন তৈয়াৰ কৰে, সৰ্থেবাৰী আৰু হাজোত আছে। কিমান চনত চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল? 1947 চনত হৈছিলে। ডিব্ৰুগড়ত হৈছিলে। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? 1948 চনত। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিলে অসমৰ ৰাজ্যপাল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোনে নিযুক্তি দিয়ে? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।
এইকেইটাই আছিলে আজিৰ দিনটোৰ কুৱেশ্যন আৰু এনচাৰ। সকলোৱে চাই ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ৰাখোঁ, বাই।